Salah aku laga মোবাইল ডালত তো একো নাই, কোনো মেছেজ চেছেজো নেদে। আপিগিলা চব বুকিঙে হৈ গ'ল নেকি মই এনকে থাকাতে। হে ঈশ্বৰ, মোক গেলিও তাৰা এনকে বৰলা হৈ মৰিব খোজা নাই প্ৰভু। মায়া মায়া মনৰ মিঠা মিঠা প্ৰাণৰ ভাষা, লাজৰে উৰণি গুচাই দি হেঁপাহৰ আচল টানি লোৱা সপোনে কাৰেং সাজিছে। তুমি মই এটি হ'বলে কেলা ঠিকে জীৱন, একো কাম বন নাই, খালি ঘুমে বহি মৰ। চালা একো লাগা মোবাইল ডালত একো নাই, কোনো মেছেজ চেছেজো নেদে। আপিগিলা চব বুকিঙে হৈ গ'ল নেকি মই এনকে থাকাতে। হে ঈশ্বৰ, মোক গেলিও তাৰা এনকে বৰলা হৈ মৰিব খোজা নাই প্ৰভু। হে মেছেজ কৰিছে মুম্বাই। হে জলসিঞ্চন চাকৰিৰ ইণ্টাৰভিউ ফ্ৰম দিছি এখন। প্ৰভু এইটো চাকৰি মোক দি দিয়া প্ৰভু, তুমি জানকে কি নহওক মই এইটো চাকৰি দিবই লাগিব। এইটো চাকৰি যদি কিবাকে পাই গেল, আপি গিলে ফেনা মাখি পৰা দিব দেখোনে মোৰ পিছফালে। পিছে আণ্ডাৰ মেট্ৰিক বা দেই নে নেদে চিন্তাৰ বিষয় হ'ল নহয়। বাদ দি সান্দক কোনে ক'বা গৈছে, কোনে কিমান পঢ়ছি গমেই নাপো। সান্দক ক'লি হ'ল চব কমপ্লিট হৈ আছে বুলি পঢ়া শুনা, সান্দানো ক'ত চাবা আহিব মোক। তলত দেখোন ফোন নম্বৰো দিয়ে আছে, দেখাই নাছিলোঁ। দে যি হৈছে ফোনকে লগাই চাওঁ। হেল্ল' ছাৰ, হোৱাট ইজ ইজ নেম ছাৰ? আই এম ফাইন ছাৰ, থেংক ইউ ছাৰ, ৱেলকাম। হয় কওকচোন। হয় ছাৰ, আপোনালোকৰ কাগজখন দেখিলোঁ মই ছাৰ। হয় কাগজ মানে? সেই ছাৰ ফেচবুকত যে দিছে কিবা এখন ফৰ্ম টাইপৰ এখন। সেই ফৰ্মখন? হয় ছাৰ, এই জলসিঞ্চনৰ যি মই ছাৰ আছিলোঁ এনে পঢ়ি শুনি এনে ঘৰতে বহি আছোঁ। এতিয়া কৰোণা নেহাৰ কাৰণে একো কামো বিচাৰি পোৱা নাই, তাৰ কাৰণে ফোন কৰিলোঁ আৰু আপোনালোকক। এতিয়া ছাৰ কোনদিনৰ পৰা জইন কৰিম ছাৰ চাকৰিটোত? তুমি তেনেকৈ জইন হ'ব নোৱাৰা চাকৰিত, ফাৰ্ষ্টতে তুমি ইণ্টাৰভিউ দিব লাগিব। পাছে তোমাৰ কোৱালিফিকেশ্যন কোৱাচোন। কোৱালিফিকেশ্যন বোলেতো তোমাৰ পঢ়া শুনা কিমান? ছাৰ সেইটোৱে সুধছি, কি ক'ব, এই কৰোণাৰ কাৰণে চব পাহৰি গৈছোঁ, এতিয়া কোৱালিফিকেশ্যন চব। এনেই পিছে ছাৰ অলপ চলপ মনত আছে কিন্তু। দিয়া বাৰু কোৱাচোন। ছাৰ মই বহুত পঢ়িছোঁ, মোৰ নপঢ়া ছাবজেক্ট নাই। BA, BJP, BTAD, BPC, BSc, ITA, IIT, BCA, TET, BCom, BLED চব। ছাৰ মই চব কৰি থৈছোঁ দিয়া কাৰণে থকাতকৈ। আৰু বহুত আছে কিন্তু নামগিলে মনত নাথাকে। এনে বহি থকাতকৈ মই ছাৰ অলপ সময় পালি চব পঢ়ি যাওঁ। ছাৰ মোৰ পৰাই নতুন জেনেৰেশ্যনে বহুত শিকিব পাৰে আৰু মই সেইটো ভাবোঁ নিজে। মুঠৰ ওপৰত ছাৰ আপুনি ভাবি থৈ দিয়ক, মই নপঢ়া ছাবজেক্ট এই পৃথিৱীত আৰু নাই। ই চালা পাগলাই নে কি? একদম কি পঢ়ছি ছাৰ কিবা কৈছি? নাই তোমাক কোৱা নাই ৰ'বা। বাৰু ঠিকে আছে, মই ছিনিয়ৰ ছাৰক সুধি লওঁ, তাৰপিছত কৈ আছোঁ তোমাক। মই অলপমান দেৰিকৈ তোমাক ফোন কৰি আছোঁ দিয়া। হ'ব ছাৰ, হ'ব। হে প্ৰভু, এই চাকৰিটো দেখোন হৈ গ'লে মোৰ একো চিন্তাই নাই। দে পিছে যি হৈছে ভগৱানে চাকৰিটো দিলেই হ'ল আৰু মোক। অলপমান ফেচবুককে চাওঁ ৰ। তেৰি এইটো দেখোন কি থগো আপিয়ে। মাই মোক দেখোন ফ্ৰেণ্ড ৰিকুৱেষ্ট SMS চব দি থৈ দিছে। কি দিছে এইটো? হাই আৰে বা, হে প্ৰভু আপনি মেৰি শুনলি প্ৰভু। একফালে চাকৰি আৰু একফালে আপি নিজে মেছেজ দি থৈছি। মাই মই কতে মৰো দে।
এই ৰ মই কিবা এটা দি থৈ দিওঁ ৰ নহ'বা বেয়া পাবা পাৰে হাই হেল্ল' কি খবৰ মাইনে হা ফোন নম্বৰ মাই ডাইৰেক্ট ফোন নম্বৰে দি দিলে দেখোন ফোন কৰা প্লিজ অ'কে বেবী কৰি আছোঁ হেল্ল' মাইনে হেল্ল' তুমি পাইথাপাৰাৰ নেও হয়নে হয় পিছে তুমি মোক চিনি পোৱা নেকি প্ৰভু এই দেখোন মোক চিনি পায়ে পিছে তুমি মোক কেনেকৈ চিনি পোৱা মানে মই তোমাৰ ফেচবুকৰ পোষ্টবিলাক চাই থাকোঁ সেই কাৰণে মানে তোমাৰ ওপৰত মোৰ ফিলিংছবিলাক বাঢ়ি গ'ল হয় নেকি মাইনে প্ৰভু মোৰ ওপৰত ফিলিংছ বাঢ়ছি পিছে তোমাৰ ঘৰ ক'ত নাম কি মোৰ ঘৰ চেপনাপাৰাত আৰু মোৰ নাম পুষ্পা মা ইমান ধুনীয়া তোমাৰ নামটো পুষ্পা থেংক ইউ পিছে তুমি মোক কি চাই ভাল পালা সিগিলা নকপাই দিয়াৰ মোৰ তোমাৰ হেয়াৰ ষ্টাইল তোমাৰ ফিগাৰ চব ভাল লাগে হয় নেকি কেলা কানো ফোন আহে বেবী ৰবাচোন মানে মোৰ অফিচৰ এমপ্লয় এটাই ফোন কৰিছে 1 মিনিট ৰবা দিলোঁ নে বম ফাঁকিটো হেল্ল' কোনে ভাইটি তুমি এটা কাম কৰিবা তুমি কালি পুৱা 11টা মানত আহি যাবা ইয়াত ইণ্টাৰভিউৰ কাৰণে ছাৰ নেকি অ'কে ছাৰ অ'কে হ'ব দিয়ক ছাৰ থেংক ইউ ছাৰ হেল্ল' ছাৰ ৱেলকাম ছাৰ হেল্ল' মানে মোৰ প্ৰমোশ্যন হ'ব ৰ'বা সেই কাৰণে ফোন কৰিছিল কালি বোলে চহী মাৰিব যাব লাগিব হয় নেকি জান তুমি মোক একদিন লগ ধৰিব আহিব পাৰিবা নেকি মা গো জান হ'ব দে বেবী কালি গধূলি যাম 5টা মানত নে কি কোৱা তুমি কালি মানে মই প্ৰমোশ্যনৰ চহী মাৰিব যাব লাগিব নে আগবেলা 11টা মানত সেই কাৰণে হ'ব দে জান দে তই নাজান মই এতিয়া ৰাখোঁ দে যা বুনু প্ৰভু মোৰ লগত কি এবাৰ আছে এইগিলা পাপা তুমি যে মোক এটা ভাল চাই ল'ৰা চাবা দিছিলা মই পাই গ'লোঁ দে হয় নেকি মাজনী গুড এদিন মাতিবাচোন তাক অ'কে কম দে পাপা